Hello everyone, welcome back to my another mini vlog. মই আসলতে গা পা ধোৱালৈকে দেৰিয়ে হ'ল আৰু এফালে ভাতটো হৈ গ'ল। ভাতত আছিলে আজি কচু আৰু মাছৰ মূৰ বনাইছিলে। মই কিন্তু কচু আৰু মাছৰ মূৰৰ ভাজিখন খাই বিৰাট ভাল পাওঁ। আপোনালোকে কোনে কোনে খাই ভাল পায় কমেন্ট কৰি জনাবচোন। তাৰ পাছতে খাই বলে খুৰী আৰু মই খুৰী ছোৱালীজনীক আনিবৰ কাৰণে গ'লোঁ। আৰু খুৰী ছোৱালীজনীয়ে পঢ়া স্কুলখনৰ ওচৰতে মোৰ আগৰ পঢ়া LP স্কুলখন আছে আৰু এইখনতে আসলতে মই 5 বছৰ দিন পঢ়িছিলোঁ। কিছুমান স্মৃতি মনত পৰিলে বহুত বেছিয়ে ভাল লাগে আৰু কেতিয়ানো ইমান ডাঙৰ হ'লো সেইটো আসলতে গমকে নাপালোঁ। চাওঁতে যে দিনবোৰ যে কিমান সোনকালে গৈছে নহয়নে বাৰু। আৰু এই দোকানখন যে দেখিছেনে, এই দোকানখনৰ পৰা আগতে আমি 2 টকা চানা কিনি খাইছিলোঁ আৰু এতিয়া বাৰু 2 টকা চানা ক'ৰবাত পাবনে। তাৰ পাছতে আহি লৰালৰিকৈ ওলাই মই আদিৰ লগত বিশাল মাৰ্কেট গ'লোঁ। মোৰ আসলতে কেইটামান বস্তু কিনিবলগীয়া আছিলে। তাৰ পৰা ওলাই আহি আমি ম'ম' খালোঁ আৰু খাই বৈ ঘৰলৈ আহিলোঁ যিহেতু গধূলিও হৈ আহিছিলে। আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ, বাই বাই।